মোৰ নাম সুৰেণ বৰুৱা, পানীতোলাৰ নিবাসী। সৰ্বপ্ৰথমে মই কাব্যপীঠিকা গ্ৰুপৰ প্ৰত্যেকজন সদস্য আৰু সদস্যাক নমস্কাৰ জনাই মোৰ আন্তৰিক অভিনন্দন জনালোঁ। লগতে কাব্যপীঠিকাৰ পৰা 15টা কবিতা পৰ্যালোচনা কৰিবলৈ পাই মই এই অভাজনে সুখী অনুভৱ কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। কবিতা পৰ্যালোচনা কৰা সহজ কথা নহয়, কাৰণ কবিৰ মনেৰে লিখা কবিতা বুজি পোৱা বৰ টান। তথাপিও মই কাব্যপীঠিকা গ্ৰুপৰ দীৰ্ঘজীৱী কামনা কৰি পৰ্যালোচনা কৰিবলৈ আগবাঢ়িলোঁ। হৃদয়হীন। মাতৃৰ অপাৰ ত্যাগৰ ফলত পঢ়ি শুনি নগৰত চাকৰি কৰি নিজৰ পুত্ৰ আৰু পত্নীক লৈ সুখৰ সংসাৰ গঢ়ি বহীমাকৰ পাহৰণিৰ গৰ্ভত এৰি দিয়া এটি কৰুণ কাহিনী কবিতাটিত ফুটি উঠিছে। পুতেক বোৱাৰীয়েকৰ প্ৰতাৰণাৰ বলি হৈ অতিষ্ঠ হৈ পৰা মাতৃৰ কৰুণ কথা সঁচাকৈয়ে হৃদয় বিদাৰক। ভাল লাগিল হৃদয়হীন কবিতা পঢ়ি সুন্দৰ অনুভূতি। লোনা পাৰিজাত। সময়। প্ৰকৃতিৰ ওপৰত দপদপাই অত্যাচাৰ কৰি সুখ অনুভৱ কৰা মানুহে কেতিয়াবা প্ৰকৃতিৰ ৰোষত পৰিবলগীয়া হয়, তেতিয়া মানুহ অসহায় হৈ পৰে আৰু কৰিবলগীয়া হয় সময়ৰ অপেক্ষাত। সেয়েহে গৌৰীত গগৈয়ে সময় কবিতাত এই কথা স্পষ্টভাৱে ফুটি উঠিছে বুলি মই ভাবোঁ, কাৰণ সময় বৰ বাগৰে, এদিন বেয়া হ'লে এদিন ভাল হ'বই। স্বপ্নৰ সমাধি। পৃথিৱীৰ সকলো মানুহে সপোন দেখে। এই সপোন কিছু মানুহে বাস্তৱায়িত কৰিব পাৰে, কিছু মানুহে নোৱাৰে। সেয়ে কবিয়ে সকলো সপোন সমাধিস্থ কৰি নিৰাশ হৈ পৰিছে। এই কথাত স্বপ্নৰ সমাধি কবিতাটোত নপুৰ দত্তৰ প্ৰকাশ পোৱা যেন অনুভৱ হৈছে। মই আশা কৰোঁ তেখেতে নিৰাশ নহৈ চেষ্টা অব্যাহত ৰাখক, এদিন নিশ্চয় ভাল হ'ব। বৰদৈচিলা। কবি জোনমণিয়ে বৰদৈচিলাক লৈ লিখা চিঠিৰ ৰূপত লিখা কবিতাটিত বৰদৈচিলাক ঔষধ বিচাৰি মানৱতাৰ নিদৰ্শন দিলে। লগতে প্ৰকৃতিৰ নিজ নিয়মত বান্ধা নিদি গতানুগতিক চলি থাকিবলৈ অনুৰোধ জনায়। লগতে মানুহে কৰা ভুলৰ বাবে আজি দেশমাতৃক বিলৈ মুখলৈ ঠেলি দিয়া হৈছে যেন অনুভৱ হয়। সেই কথা তেওঁ নিজাম উদ্দিনৰ কথা কৈ বুজাব বিচাৰিছে বুলি মই ভাবোঁ। আৰু এই মহামাৰীৰ পৰা বাচিবলৈ প্ৰকৃতিৰ ওপৰতে এৰি দি উপায়হীন মানুহৰ স্বৰূপ উদঙাই দেখুওৱা বুলি মই ভাবোঁ। নতুন যাত্ৰা। আমি সকলোৱে জানো সূৰ্য অস্ত হ'লে উদয় হয় আৰু ধ্বংস হ'লেহে সৃষ্টি হয়। গতিকে নতুন যাত্ৰা কবিতাটিত কবি ভিঘু কুমাৰ ফুকনে ভিঘু কুমাৰে ইয়াকে বুজাইছে যেন লাগে যে আমি দেশমাতৃক ৰক্ষা কৰিবলৈ হ'লে বাৰে বাৰে চেষ্টা কৰিব লাগিব। এটা মাত্ৰ শেষ হ'লে আন এটা পথ বাছি উলিয়াব লাগিব। দৰকাৰ হ'লে প্ৰাণ দি হ'লেও দেশ ৰক্ষা কৰিব লাগিব। ধৈৰ্য হেৰুৱাব নালাগিব। মই কবিজনক শলাগিছোঁ। তেওঁ মাতৃভূমিৰ প্ৰতি থকা শ্ৰদ্ধাক লৈ মই
গৌৰৱ অনুভৱ কৰিছোঁ। সৰ্বাংগ সুন্দৰ কবিতা ভিগু কুমাৰ। মান্ধৱী পঞ্চম। প্ৰেমত প্ৰতাৰিত হোৱা কবিয়ে বহু কষ্টৰে মনক বুজাইছিল। এতিয়া পুনৰ সেই প্ৰতাৰণা কৰা বান্ধৱীয়ে প্ৰস্তাৱ দিয়াত তেওঁ শংকাত ভুগিছে। হয়তো তেওঁ পুনৰ প্ৰতাৰিত হ'ব পাৰে। কাৰণ এবাৰ সাপে খালে লেবুলৈও ভয়। কলা। এখন ধাতুৰ অৰণ্য লাগে। এখন ধাতুৰ অৰণ্য লাগে। অৰ্থাৎ আমাক উদ্যোগ লাগে। হয় যদি শব্দ প্ৰদূষণ বা বায়ু প্ৰদূষণ হওক, তথাপি আমাক উদ্যোগ লাগে। এনেভাৱে কৰিব লাগে যাতে পাছৰ প্ৰজন্মই আদৰ্শ হিচাপে ল'ব পাৰে। সিয়ে কবিয়ে কৈছে, য'ত আপুনি কান্দিলে কান্দিব পাৰে পখিলাই। বাট চোৱাৰ সময় নাই, ৰাত দিন একেকাৰ কৰি কাম কৰাৰ প্ৰয়োজন। ধন্য কবি দিব্যজ্যোতি